হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আজি ভিডিঅ'টো হ'ব অসমীয়া ভাষাৰ ওপৰত আৰু অসমীয়া ভাষাৰ লগত জড়িত থকা কিছুমান সাহিত্যিক আৰু সেই সাহিত্যিকসকলৰ যি সাহিত্য কৃতি আছে বা সাহিত্য ৰচি আছে বা সাহিত্য কৰ্ম আছে তাৰ বিষয়ে আজি আপোনালোকক কিছু বিৱৰণ দিবলৈ চেষ্টা কৰিম। গতিকে বহু নজনা কথা অসমীয়া সাহিত্যিকসকলৰ বিষয়ে আছে। গতিকে পাঠ্যক্ৰমত সকলোবোৰ বিষয় সন্নিৱিষ্ট কৰা নাই আৰু সেই হেতুকে আমি চেষ্টা কৰিম পাঠ্যক্ৰমৰ ওপৰঞ্চি যে গাইডবুক আছে টেটৰ কাৰণে সেই গাইডবুকৰ ওপৰঞ্চি কিছুমান তথ্য দিবলৈ। গতিকে ইয়াত হৈ যোৱা টেট পৰীক্ষাৰ প্ৰশ্নও থাকিব আৰু লগতে সমাধান থাকিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ অনুৰোধ থাকিল। গতিকে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু আগন্তুক টেট পৰীক্ষাৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব বুলি ধাৰণা কৰিলোঁ আৰু বহুকেইটা কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন ইতিমধ্যে অহাৰ চান্স আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ দ্বিতীয়বাৰৰ বাবেও অনুৰোধ থাকিল। বেছি দেৰি নকৰি বলকচোন চাই লওঁ কি আছে। আজি প্ৰথম প্ৰশ্ন যে নিম্নলিখিত কোনখন ভৱানন্দ দত্তৰ ৰচনা হয়? তলত উল্লেখ কৰা কোনখন ভৱানন্দ দত্তৰ ৰচনা হয়? আছাম টেট 2012ত আহি গৈছে। দৃষ্টি আৰু দৰ্শন, সাহিত্য আৰু সত্য, তৰংগ, শংকৰদেৱ। গতিকে আমাক সুধিছে কোনখন ভৱানন্দ দত্তৰ ৰচনা তলত দিয়া। গতিকে ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ক, দৃষ্টি আৰু দৰ্শন। ভৱানন্দ দত্তৰ ৰচনা হয় দৃষ্টি আৰু দৰ্শন। নেক্সট আহিব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথমখন নাট হ'ল। আমাক সুধিছে যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথমখন নাট কি? আছাম টেট 2012ত আহি গৈছে। শোণিত কুঁৱৰী, ৰূপালীম, লভিতা, কাৰেঙৰ লিগিৰী। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব শোণিত কুঁৱৰী। অপশ্যন ক হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। নেক্সট 3 নম্বৰ প্ৰশ্ন যে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি? গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম সুধিছে। আছাম টেট 2012ত আহি গৈছে। পদুম কুঁৱৰী, জয়মতী, বেলিমাৰ, কদমকলি। গতিকে আপোনালোকে এইটো নিশ্চয় জানে এইটো উত্তৰ কি হ'ব। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ঘ, কদমকলি। কদমকলি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ এখন কবিতা পুথি। 4 নম্বৰ প্ৰশ্ন যে নিমাতী কইনা নাটকখনৰ ৰচক কোন? নিমাতী কইনা নাটকখনৰ ৰচক কোন হয় সুধিছে। পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ, অতুল চন্দ্ৰ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা। গতিকে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, জ্যোতিপ্ৰসাদ আগৰৱালা। 5 নম্বৰ প্ৰশ্ন যে পদ্মনাথ গোহাঞিবৰুৱাৰ কবিতা পুথিখন হ'ল আছাম টেট 2012ত আহি গৈছে। জুৰণি, সাধনী, লাচিত বৰফুকন, টেটুন তামুলী। গতিকে আমাক কবিতা পুথিখনৰ নাম সুধিছে তো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ক, জুৰণি। পদ্মনাথ গোহাঞিবৰুৱাৰ কবিতা পুথি হ'ল জুৰণি। তাৰ পাছত আহিব 6 নম্বৰ প্ৰশ্ন যে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? গতিকে সুধিছে যে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম উপন্যাসখনৰ নাম কি? কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? গতিকে বনফুল, ইয়াৰুঙ্গম, মৃত্যুঞ্জয়, ককাদেউতাৰ হাড়। এই 4টা অপশ্যন আছে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইয়াৰুঙ্গম। অপশ্যন খ হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। আৰু এইখন উপন্যাসৰ বাবে কোনে পাইছিলে সাহিত্য অকাডেমি বঁটা জানেনে? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এইখন উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল।
ঠিক সেইদৰে কবিতা পুথিৰ বাবেও প্ৰথম সাহিত্যিক একাডেমি বঁটা লাভ কৰা ব্যক্তিও আছে, গতিকে আপোনালোকে খেলি মেলি নলগাব। উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই, আৰু সেইখন উপন্যাস হ'ল ইয়াৰুইংগম। আৰু তাৰপিছত কবিতাৰ বাবে প্ৰথম সাহিত্যিক একাডেমি বঁটা লাভ কৰিছিল কোনে জানেনে? বনফুল নামৰ কবিতা পুথিখনৰ বাবে 1955 চনত প্ৰকাশিত হৈছিলে, আৰু সেইখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে যতীন্দ্ৰনাথ দুৱৰাই। গতিকে এইখন কবিতা পুথিৰ বাবে সাহিত্যিক একাডেমি বঁটা লাভ কৰিছিল। আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰুইংগম উপন্যাসৰ বাবে লাভ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, কোনখন গ্ৰন্থৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আছাম টেট 2012ত আহি গৈছে। ইয়াৰুইংগম, মৃত্যুঞ্জয়, শতগ্ৰী, ৰঙামেঘ। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব জ্ঞানপীঠ বঁটাৰ কথা উল্লেখ কৰিছে। গতিকে সাহিত্য একাডেমি বঁটাৰ কথা উল্লেখ কৰা নাই, জ্ঞানপীঠ বঁটা। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, মৃত্যুঞ্জয়। গতিকে মনত ৰাখিব যে মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল, আৰু চনটো হ'ল 1979। মনত ৰাখিব। 8 নম্বৰ প্ৰশ্ন যে তলত দিয়া কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা অসম্পূৰ্ণ নাটক? গতিকে সম্পূৰ্ণ নহয়, অসম্পূৰ্ণ নাটক জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটক হয়? খনিকৰ, শোণিতকুঁৱৰী, লবিতা, কনকলতা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব কনকলতা। অপশ্যন গ হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসম্পূৰ্ণ নাটক আৰু আছে, গতিকে আপোনালোকক জনাইছোঁ সোণ পখিলী এখন, তাৰপাছত আন এখন হ'ল সুন্দৰ কোঁৱৰ। এই দুখনো অসম্পূৰ্ণ অৱস্থাত পোৱা গৈছে। আজি 9 নম্বৰ প্ৰশ্ন যে প্ৰথম অসমীয়া কথাছবি জয়মতী কাহিনীকাৰ কোন? ইয়াত কাহিনীকাৰ সুধিছে। গতিকে আপোনালোকে খেলি মেলি নলগাব, কেতিয়াবা কাহিনীকাৰ সুধি দিব পাৰে পৰীক্ষাত। গতিকে কোন হ'ব জয়মতী কাহিনীকাৰ? জয়মতী কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা। অভিয়াছলি আপোনালোকে জানে এইটো উত্তৰ হ'ব অপশ্যন গ, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কাহিনীকাৰ আছিল। নেক্সট 10 নম্বৰ, অ ফুল নুফুল কিয় শীৰ্ষক কবিতাটোৰ কবি কোন হয় সুধিছে। নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন খ, নিৰ্মলপ্ৰভা বৰদলৈ। অ ফুল নুফুল কিয়, এই কবিতাটোৰ ৰচক হ'ল নিৰ্মলপ্ৰভা বৰদলৈ। কবিতাটোৰ নাম হ'ল ফুল ফুলাৰ কথা। গতিকে এইটো মনত থাকিব। তাৰপাছত আহিব 11 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতা পুথি হ'ল মানৱ বন্দনা, আনন্দ তীৰ্থ, নঙতা ফকীৰ, ওপৰৰ এটাও নহয়। গতিকে মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ চন্দ্ৰকুমাৰ আগৰৱালাই কোনখন কবিতা পুথি ৰচনা কৰিছিল আমাক সুধিছে। ইয়াৰে কাৰেক্ট আনচাৰ অপশ্যন গ হ'ব নঙতা ফকীৰ। নঙতা ফকীৰ চন্দ্ৰকুমাৰ আগৰৱালাই মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ লিখিছিল বা ৰচনা কৰিছিল। নেক্সট হ'ব 12 নম্বৰ প্ৰশ্ন, ভৱানন্দ দত্তৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থখনৰ নাম কি? দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, ফিলচফি এণ্ড ইণ্ডিয়া, ওপৰৰ এটাও নহয়। কি হ'ব এইটোৰ উত্তৰ? ইয়াৰ উত্তৰ হ'ব অপশ্যন গ, ফিলচফি এণ্ড ইণ্ডিয়া। ভৱানন্দ দত্তৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ
গ্ৰন্থ এইখন হয়। তাৰ পাছত হ'ব 13 নম্বৰ প্ৰশ্ন যে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি? কবিতাটোৰ ৰচক কোন? বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি? কবিতাটোৰ ৰচক কোন সুধিছে হেমচন্দ্ৰ গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, পদ্মনাথ গোহাঁই বৰুৱা, ওপৰে এটাও নহয়। ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এইখন ৰচনা কৰিছিল যে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটো। তাৰ পাছত আহিব 14 নম্বৰ প্ৰশ্ন, ৰাজপথ কবিতাটো প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? গতিকে ৰাজপথ কবিতাটো কোনখন আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল? জোনাকী, বিজুলী, উষা, জয়ন্তী। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ঘ, জয়ন্তীত প্ৰকাশ পাইছিলে। আৰু ৰাজপথ কবিতাটিৰ কবি হ'ল ভৱানন্দ দত্ত। তাৰ পাছত আহিব 15 নম্বৰ প্ৰশ্ন যে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া কথাছবি জয়মতীত ডালিমী চৰিত্ৰটিত কোনে অভিনয় কৰিছিল? গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবি বোলছবি জয়মতীত ডালিমী চৰিত্ৰত কোনে অভিনয় কৰিছিল? আইদেউ সন্দিকৈ, ইবা আচাও, মোহিনী ৰাজকুমাৰী, স্বৰ্গজ্যোতি বৰুৱা। গতিকে ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন ঘ, স্বৰ্গজ্যোতি বৰুৱাই ডালিমী চৰিত্ৰটিত অভিনয় কৰিছিল। তাৰ পাছত আহিব 16 নম্বৰ প্ৰশ্ন যে জ্যোতিপ্ৰসাদ আগৰৱালাই ক'ত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? কলকাতা, বোম্বে, লণ্ডন, জাৰ্মানী। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, জাৰ্মানীত লৈছিলে প্ৰশিক্ষণ চলচ্চিত্ৰ নিৰ্মাণৰ। কোনে? জ্যোতিপ্ৰসাদ আগৰৱালাই। কিমান দিনৰ প্ৰশিক্ষণ লৈছিল জানেনে? 7 মাহৰ প্ৰশিক্ষণ লৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই। তাৰ পাছত আহিব 17 নম্বৰ প্ৰশ্ন, জোনোকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ। জোনোকা এখন কি হয় লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ? শিশু সাহিত্য, গল্পপুথি, কবিতা পুথি, হাস্য ৰসাত্মক। গতিকে ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ক, শিশু সাহিত্য। জোনোকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ শিশু সাহিত্য। তাৰ পাছত আহিব 18 নম্বৰ প্ৰশ্ন যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কিমান চনত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰিছিল? 1933 চন, 1932 চন, 1938 চন, 1935 চন। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 1933 চনত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰিছিল। আৰু ক'ত স্থাপন কৰিছিল জানেনে? তেজপুৰত স্থাপন কৰিছিল। তাৰ পাছত আহিব 19 নম্বৰ প্ৰশ্ন যে তলত দিয়া কোনখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা উপন্যাস নহয়? গতিকে আমাক সুধিছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা নকৰা এখন উপন্যাস তলত উল্লেখ আছে, আমাৰ নিৰ্বাচন কৰিব লাগে। অপশ্যন ক, ৰাজপথে ৰিঙিয়াই, অপশ্যন খ, বল্লৰী, অপশ্যন গ, কবৰ আৰু ফুল, অপশ্যন গ, সান্ধ্যস্বৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, সান্ধ্যস্বৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস নহয়, বাকী তিনিখন কবিতা পুথি হয়। তাৰ পাছত হ'ব 20 নম্বৰ প্ৰশ্ন যে জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান চনত কাৰাবাস খাটিছিল, জেল খাটিছিল কিমান চনত? 1935 চন, 1932 চন, 1938 চন, 1945 চন। কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 1932 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰাবাস খাটিছিল। কিমান দিনৰ কাৰণে কাৰাবাস খাটিছিল জানেনে? 15 মাহৰ কাৰণে কাৰাবাস খাটিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। এইটো মনত ৰাখিব। তাৰ পাছত আহিব 21 নম্বৰ প্ৰশ্ন যে পদ্মনাথ গোহাঁই বৰুৱাই কাৰ সৈতে লগ হৈ ডেকা গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা, বেণুধৰ ৰাজখোৱা,
পানীন্দ্ৰ বৰুৱা ওপৰ এটাও নহয়। কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বেণুধৰ ৰাজখোৱাৰ লগত হতে লগ লাগি পদ্মনাথ গোহাঁই বৰুৱাই ডেকা গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। আৰু এইখন গ্ৰন্থ হয় কি জানেনে? বিহুগীতৰ গ্ৰন্থ হয় এইখন। তাৰ পাছত আহিব ২২ নম্বৰ প্ৰশ্ন। তলত দিয়া কোনখন ভৱানন্দ দত্তৰ সমালোচনামূলক গ্ৰন্থ নহয়? ৰবীন্দ্ৰ প্ৰতিভা, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন। আমাক সুধিছে তলত দিয়া কোনখন ভৱানন্দ দত্তৰ সমালোচনামূলক গ্ৰন্থ নহয় কিন্তু। গতিকে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দৃষ্টি আৰু দৰ্শন ভৱানন্দ দত্তৰ সমালোচনামূলক গ্ৰন্থ নহয়। তাৰ পাছত আহিব ২৩ নম্বৰ প্ৰশ্ন। তলৰ কোনটো গল্প জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত নহয়? ইয়াত নহয় কিন্তু সুধিছে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত নহয় তলত উল্লেখ কৰা কোনটো গল্প? ৰূপহী, সোণটিৰ অভিমান, বগীতৰা বদুৰি। কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বদুৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত গ্ৰন্থ নহয়। তাৰ পাছত আহিব ২৪ নম্বৰ প্ৰশ্ন যে জ্যোতিপ্ৰসাদ আগৰৱালাই অকণিসকলৰ বাবে ৰচনা কৰা ৰামায়ণখনৰ নাম হৈছে। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই অকণিসকলৰ বাবে সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰচনা কৰিছিল ৰামায়ণ এখন। আৰু সেইখনৰ নাম কি সুধিছে? জ্যোতি ৰামায়ণ, কম্পুৰ সপোন, অকণিৰ ৰামায়ণ, ৰামায়ণৰ সাধু। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জ্যোতি ৰামায়ণ। জ্যোতি ৰামায়ণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অকণিসকলৰ বাবে সৰু ল'ৰা ছোৱালীৰ বাবে সৰু ল'ৰা ছোৱালীৰ সহায়ক হোৱাকে ৰামায়ণ। গতিকে অতি সহজ সৰল ভাষাত লিখিছে এইখন ৰামায়ণ যাতে সৰু ল'ৰা ছোৱালী বুজি পায়। নেক্সট হ'ব ২৫ নম্বৰ। তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱাই ১৯০৯ চনত সম্পাদনা কৰিছিল? জোনাকী, বিজুলী, আৱাহন, বাঁহী। কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ বাঁহী। ১৯০৯ চনত সম্পাদনা কৰিছিল কোনে? লক্ষ্মীনাথ বেজবৰুৱাই এইখন আলোচনী। তাৰ পাছত হ'ব ২৬ নম্বৰ প্ৰশ্ন যে তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাই বুৰঞ্জীৰ আধাৰত ৰচনা কৰা নাটক? গতিকে বুৰঞ্জীমূলক কোনখন নাটক হয় লক্ষ্মীনাথ বেজবৰুৱাৰ? আমাক সুধিছে লাচিত বৰফুকন, জয়মতী কুঁৱৰী, পাঁচনি, সাধনী। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ জয়মতী কুঁৱৰী হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক। তাৰ পিছত আহিব ২৭ নম্বৰ প্ৰশ্ন। প্ৰতিমাখন সৰু কিন্তু নিবাজ সোণৰ এই উক্তি কাৰ আছিলে? কোনে তেনেধৰণে কৈছিলে? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে প্ৰতিমাখন সৰু কিন্তু নিবাজ সোণৰ। আৰু প্ৰতিমাখন লিখিছিল কোনে? প্ৰতিমা নামৰ কবিতা পুথি কাব্য পুথি চন্দ্ৰকুমাৰ আগৰৱালাই। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি হ'ল প্ৰতিমা। গতিকে সেই প্ৰতিমা সন্দৰ্ভত তেনেধৰণে মত ব্যক্ত কৰিছে। চন্দ্ৰকুমাৰ আগৰৱালা হ'ল প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। তাৰ পাছত আহিব ২৮ নম্বৰ প্ৰশ্ন। নিম্নলিখিত কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক নহয়? গতিকে নহয় বুলি কৈছে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটক নহয় তলত উল্লেখ কৰা? কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কন্যা, ডন পখিলী। ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ডন পখিলী। ডন পখিলী কি হয়? জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক নহয়।
তাৰ পাছত আহিব 29 নম্বৰ প্ৰশ্ন যে পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোৱৰণ, মোৰ সোৱৰণী, এৰি অহা দিনবোৰ, জীৱন বৰ অনুপম। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, মোৰ সোৱৰণী। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীৰ নাম হ'ল মোৰ সোৱৰণী। তাৰপিছত আহিব 30 নম্বৰ প্ৰশ্ন, কম্পুৰ সপোন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা সাধুকথা, উপন্যাস, শিশু উপযোগী কবিতা, হাস্যৰসাত্মক নাটক। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল যে কম্পুৰ সপোন হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শিশু উপযোগী কবিতা। অপশ্যন গ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপুনি যদি এইটো চেনেলত নতুন আহিছে বা নতুনকৈ ভিডিঅ' চাই আছে, আছাম টেট 2021 নামৰ চেনেলটো, ইউটিউব চেনেলটো, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আমি দিয়া বিভিন্ন ধৰণৰ ভিডিঅ', টেট সম্পৰ্কীয় ভিডিঅ' আপুনি অতি শীঘ্ৰে লাভ কৰিব ন'টিফিকেশ্যন আকাৰত। গতিকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি ভাবে যে আপোনাৰ আগন্তুক টেট পৰীক্ষাৰ কাৰণে উপযোগী হ'ব, সহায়ক হ'ব, তেন্তে আপুনি আমাৰ প্লে'লিষ্টলৈ গৈ আমি বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ, গতিকে সেইবোৰ আপুনি চাব পাৰে। তাৰ পাছত আহিব 31 নম্বৰ প্ৰশ্ন, শ্বিলঙত ৰাতিপুৱা কবিতাটোৰ ৰচক কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা, নিৰ্মলপ্ৰভা বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা। কি হ'ব এইটো উত্তৰ? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। শ্বিলঙত ৰাতিপুৱা কবিতাটোৰ ৰচক হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তাৰপাছত আহিব 32 নম্বৰ প্ৰশ্ন, ৰূপকোঁৱৰ চৰিত্ৰটি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকত আছে? ৰূপকোঁৱৰ চৰিত্ৰটি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকত আছে সুধিছে? কাৰেঙৰ লিগিৰী, খনিকৰ, ৰূপালীম, নিমাতী কন্যা। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, নিমাতী কন্যাত আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপকোঁৱৰ চৰিত্ৰটি। তাৰ পাছত আহিব 33 নম্বৰ প্ৰশ্ন যে তলৰ কোনখন পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি নহয়? ইয়াত সুধিছে আমাক যে পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি নহয়। 4টা অপশ্যন দিয়া আছে, কোনটো নহয়? লবিতা, লীলাকাব্য, জুৰণি, ফুলৰ চানেকি। কি হ'ব এইটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, লবিতা। লবিতা পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা নহয়। তাৰ পাছত আহিব 35 নম্বৰ প্ৰশ্ন, তলৰ কোনখন পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক? গতিকে একদম শেষৰ নাটক কোনখন হয় পদ্মনাথ গোহাঁই বৰুৱাৰ? নোমল, বাণৰজা, তেতুন তামুলী, ওপৰে এটাও নহয়। কি হ'ব এইটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, বাণৰজা। বাণৰজা হ'ল অন্তিমখন নাটক পদ্মনাথ গোহাঁই বৰুৱাৰ। গতিকে এইখিনি আছিলে মূল বিষয়বস্তু। অসমীয়া সাহিত্যিকসকলৰ কিছুমান জনা আৰু নজনা বিষয়বস্তু আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। গতিকে আগন্তুক দিনবোৰতো আমি চেষ্টা কৰি যাম এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰিবলৈ। গতিকে আজি এইখিনি আছিলে। শেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো অন্ত পেলাব বিচাৰিছোঁ। পুনৰ অইন এটি ভিডিঅ'ত আমি লগ পাম। থেংক ইউ।